ৱেলকাম টু আনাডাৰ মিনি ব্লগ। আৰু এতিয়া বাজিছে প্ৰায় 10টা। মই সকলো কাম বন কৰি আজৰি হৈয়ে আজি ভাবিলোঁ অলপ সময় পঢ়োঁ আৰু এয়া পঢ়াত বহিলোঁ। কিবা কিবি লিখিবলৈও আছিলে, মোৰ এছাইনমেণ্ট বনাবলৈ আছিলে, বনালোঁ। কিবা কিবি কৰি এনেদৰে সময়টো পাৰ হৈ গ'ল। আৰু এইটো হৈছে এভাৰটিনৰ এটা মুলতানী মিট্টিৰ প্ৰডাক্ট হয়, পেকেট। খুব ভাল হয়, মই খুব ভাল পাইছোঁ ইউজ কৰি। আৰু সকলো কৰি মেলি এয়া গধূলিয়েই হ'ল, কাৰণ আজিকালি দিন চুটি যে সোনকালে ৰাতি হৈয়ে যায়। আৰু চাকি বাতি জ্বলাই এয়া মানুহজনে লাইট লগালে। লাইটৰ পোহৰত চাওকচোন কি ধুনীয়া লাগিছে ফুলবিলাক, আৰু বেছি জিলিকি উঠিছে। আৰু এয়া চাওকচোন, ফুলখিনি ইমান বেছি ধুনীয়া লাগিছে পদূলি মুখত। ৰাতি আৰু বেছি ধুনীয়াকৈ জিলিকি উঠিছে। এনেদৰে আমি ঘৰৰ মানুহকেইটাই আজি চেলিব্ৰেট কৰিলোঁ। এয়া ফটকা চটকা ফুটাবলৈতো ভয় লাগে, সেইকাৰণে ফুলজাৰিকে জ্বলালোঁ। আৰু এইপিনে খুৰীদেউৱে চাকি বাতি জ্বলাইছে। আমাৰ আৰু খুৰীদেউহঁতৰ ঘৰটো আচলতে একেটা বাউণ্ডেৰীতে আছে, আৰু আমি এনি টাইম লগতে থকা নিচিনাই হয়। আৰু এইপিনে বাহঁতো আহি পালেহি। বা ভিনদেউহঁত আহিছিলে, বাৰ ল'ৰাটো আহিছিলে। সিহঁতি অহাৰ কাৰণে আৰু বেছি ভাল লাগিলে, নহ'লে অলপ ব'ৰ হৈ গৈছিলোঁ। আৰু এনেকৈ আমি ঘৰতে ফূৰ্তি কৰিলোঁ, এয়া টাইম স্পেণ্ড কৰিলোঁ আৰু ঘৰৰ মানুহখিনিয়ে এনেদৰে কিবা কিবি ফটকা চটকা ফুটাই ফূৰ্তি কৰিলোঁ। আৰু এইপিনে সকলো কৰি মেলি এয়া শুবলৈ আহিলোঁ, ফ্ৰেছ হৈ ধুনীয়াকৈ মুখ হাত ধুই মেলি। মই সদায় মুখ ধুওঁৱেই, ৰাতি শোৱাৰ আগত সদায় ধুবই লাগিব। মুখ নোধোৱাকৈ শুব নোৱাৰোঁ ৰাতি। আৰু এয়া মুখ হাত ধুই মেলি, এইটো হৈছে বড়োপ্লাছ, সকলোৱে চিনি পায়েই, মই নক'লেও হ'ব। আৰু এইকেইটাই হৈছে ঠাণ্ডা দিনৰ আৰু একেবাৰে এৰিব নোৱাৰা বস্তু। ঠিক আছে, আজিলৈ ইমানেই। বাই বাই।